ডাঙৰীয়া এটা সিদ্ধান্ত ল'লে যে আমি স্কুটি নিদিওঁ আৰু এইটো আমি চাইকেলত খৰচ কৰিম। নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন। এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ পৰীক্ষাত ভাল ফলাফল দেখুৱাই পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ পৰীক্ষাত ভাল ফলাফল দেখুৱাই পাছ কৰিছে সিহঁতক একোখনকৈ স্কুটি প্ৰদান কৰা হ'ব বুলি। কিন্তু তাৰ মাজতে এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে যে এইবাৰ ছাত্ৰ ছাত্ৰীসকলক নিদিয়ে স্কুটি সলনি বাইচাইকেল দিয়া হ'ব বুলি। এই ভিডিঅ' ক্লিপটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। আজি ডাঙৰীয়া এটা সিদ্ধান্ত ল'লে যে আমি স্কুটি নিদিওঁ আৰু এইটো আমি চাইকেলত খৰচ কৰিম। গতিকে তেখেতে স্কুটিটো লৈ গ'ল চাইকেললৈকে। প্ৰত্যেকজন মন্ত্ৰীয়ে একোটা নিজৰ সিদ্ধান্ত লয়। গতিকে 18, 19, 20ত মই এবছৰ স্কুটি দিলোঁ। মাজৰ 2 বছৰ আপোনালোকৰ চব পেপাৰতে ওলাইছিল। তেওঁ কৈছিল যে মই স্কুটি নিদিওঁ, মই চাইকেল দিম। তেওঁ চাইকেল। এতিয়া এই ভিডিঅ'টোক লৈ সকলো ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন যে সঁচাকৈয়ে নিদিয়ে নেকি স্কুটি। আচলতে তেনেকুৱা কোনো আপডেট অহা নাই। ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্কুটি দিয়া হ'ব, কিন্তু স্কুটিৰ বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। কেতিয়া কেনেকৈ এপ্লাই কৰিব লাগে, ক'ত কেনেকৈ এপ্লাই কৰিব লাগে তাৰ বিষয়ে এই চেনেলটোত আপোনালোকে ভিডিঅ' পাই যাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।